গণৰাজ্য দিৱসৰ শুভেচ্ছা মই বিটিআৰবাসী, অসমবাসী আৰু ভাৰতবাসীক জনাইছোঁ। আৰু এই গণৰাজ্য দিৱস উদযাপন কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, লগতে অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজ্যপাল সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি সকলোৱে উপলব্ধি কৰিছোঁ যে ভাৰতবৰ্ষখন সঁচাকৈ যিটো মাদাৰ অফ ডেম'ক্ৰেচি বুলি কোৱা হৈছে, গণতন্ত্ৰৰ মাতৃ, সেই হিচাপে ভাৰতখন বিশ্বত নিজৰ যি স্থান সেইটো ল'বলৈ সক্ষম হৈছে। গোটেই বিশ্বই ভাৰতৰ যিটো গণতন্ত্ৰ এইটো সকলোৱে আজি সন্মান কৰে। ইয়াৰ মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ, যিসকলে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ তেখেতসকলে নেতৃত্ব দি ভাৰতৰ গণতন্ত্ৰটো শক্তিশালী কৰি থৈ গ'ল। তেখেতসকলক মই ধন্যবাদ জনাওঁ। আজি আমাৰ যিটো গণতন্ত্ৰ সেইটো বহুত শক্তিশালী ৰূপত আজি বিশ্বই দেখিবলৈ পাইছে। যিটো ডেম'ক্ৰেচি বুলি কোৱাৰ লগে লগে সকলো সম অধিকাৰ, সমমৰ্যাদা, সকলোৱে পাৰ্টিচিপেশ্যন কৰিব পৰা যিটো সুবিধা এইটো সকলোকে প্ৰদান কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে আমি সকলো আজি এই 75 যি ৰিপাব্লিক ডে আমি চেলিব্ৰেট কৰিছোঁ, ইয়াত সকলো আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। আজিৰ এই মুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ গণতন্ত্ৰ আৰু লগতে ভাৰত দেশখন বিশ্বৰ ভিতৰতে এখন বিকশিত দেশ হিচাপে গঢ়াৰ কাৰণে এটা সপোন ৰচিছে। আৰু সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কেন্দ্ৰীয় পৰ্যায়ৰ পৰা গ্ৰাম্য পৰ্যায়লৈ বিভিন্ন আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্বপ্ন অতি শীঘ্ৰে বা বহুত সোনকালে এইটো বাস্তৱত ৰূপায়ণ হ'ব, এইটো আমি বিশ্বাস কৰোঁ। আৰু ইয়াৰ লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ়াৰ কাৰণে তেখেতে ডাঙৰ এটা প্লেনিং কৰিছে। আৰু এই কাৰ্যসূচীবিলাক আজি সকলো গাঁৱে ভূঞে, বিভিন্ন ৰাজ্যই, বিভিন্ন ডিষ্ট্ৰিক্ট চাব ডিভিজনত সকলো দেখিবলৈ পাইছে। আৰু সেই যিটো আত্মনিৰ্ভৰশীল ভাৰত হোৱাৰ যিটো সপোন, সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে সকলো ভাৰতীয় নাগৰিক আমি সকলোৱে ইয়াত যোগদান দিব লাগিব। আমি সকলো মানসিকভাৱে প্ৰস্তুতি হৈছোঁ যে আজাদীৰ যিটো অমৃতকাল বুলি কোৱা হৈছে, অহা 25 বছৰটো 2047 চনত ভাৰতবৰ্ষ স্বাধীনতা 100 বছৰ হ'ব। আৰু এই আহি থকা 25টা বছৰ আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ সময়। এই যে অমৃতকাল, এই সময়ত আমি সকলো আমাৰ কৰণীয় কামবিলাক কৰিব লাগিব। আৰু এতিয়া সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ছেক্টৰত চেচুৰেশ্যন কৰাটো বিচাৰিছে। প্ৰত্যেকখন গাঁৱত খোৱা পানী পাব লাগিব, প্ৰত্যেকখন বিদ্যালয় ভাল হ'ব লাগিব, প্ৰত্যেকখন গাঁৱত বিজুলী যাব লাগিব। এই যিটো এটা ডাঙৰ এটা পদক্ষেপ, ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বিটিআৰ অঞ্চলখন আগুৱাই লৈ যোৱাৰ কাৰণে বিটিআৰ চৰকাৰে আমাৰ যিখিনি আঁচনি আমি ল'ব লাগে, এই সকলো আঁচনি এতিয়া আমি ইতিমধ্যে আঁচনি তৈয়াৰ কৰিছোঁ, আঁচনি যুগুত কৰিছোঁ। আৰু লগতে এইটো ৰূপায়ণ কৰাৰ কাৰণে যি প্লেনিং, সেইটো আমি সম্পূৰ্ণ কৰিছোঁ। আজি আপোনালোকে দেখিবলৈ পাইছে যে বিটিআৰ অঞ্চল শান্তি হোৱাৰ লগে লগে, এই অঞ্চলৰ সকলো নিৰাপত্তা পোৱাৰ লগে লগে, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় পুনৰ আজি সজীৱিত, যি সম্বন্ধটো সজীৱিত হোৱাৰ লগে লগে বিটিচি অঞ্চল, বিটিআৰ অঞ্চলত বহুত আগবাঢ়ি যাবলৈ ধৰিছে। শিক্ষা, দীক্ষা, সামাজিক সকলো দিশতে আগবাঢ়ি যাবলৈ ধৰিছে। মই আশা কৰোঁ আৰু বিশ্বাস কৰোঁ বিটিআৰ অঞ্চলো ভাৰতৰ অইন বিকশিত অঞ্চলৰ নিচিনা, উন্নত অঞ্চলৰ নিচিনা বিটিআৰ অঞ্চলো অনাগত দিনত আগবাঢ়ি যাব। মই আজি এই ৭৫তম আমাৰ যিটো ৰিপাব্লিক ডে, গণৰাজ্য দিৱস, ইয়াত এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যুৱ যুৱতীসকল, ছাত্ৰ ছাত্ৰীসকলে যি আমাৰ ত্যাগ আৰু বলিদান আমাৰ শ্বহীদসকলে দিলে, এইটো সদায় স্মৰণ কৰিব লাগিব। জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস যিটো মন্ত্ৰ, যিয়ে নেকি বিশ্বক শান্তি প্ৰতিষ্ঠা কৰিব পাৰে, সেইটো সদায় আমি সন্মান কৰিব লাগিব। আৰু গণতন্ত্ৰৰ মূল যিটো মন্ত্ৰ, সেইটো লৈ পেলাই আমি আগবাঢ়ি যাবলৈ সদায় প্ৰস্তুত থাকিব লাগিব। গতিকে আজিৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ যুৱতীৰ ওপৰতে আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে। সকলোৱে যাতে গুণগত শিক্ষা পায় আৰু ভাল এজন কোৱালিটি থকা গুণৱান নাগৰিক হ'ব পাৰে, সেইটোকে মই কামনা কৰিছোঁ। मोनसे गोजोनथाव खौरां, थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। थांनाय
बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि क'क्राझार थुनलाइयारि फोरबो एबा क'क्राझार लिटारेरि फोरबो खुंफुंनो साखाफारा जादों। 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि क'क्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों। बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय। बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों। सोरजिलु गोसोखौ रंजाहोनो, हारिनि राव थुनलाइ जौगाहोनो, सोरजिलु गोसोखौ रंजाहोनो, गायसननो हारि